আহিলো মা আৰু ভণ্টি তোমালোকে আজিৰ পৰা মোৰ ৰুমত সোমাবি দেই কিয় মই সোমাবে তই কিন্তু মোৰ মুখে মুখে তৰ্ক নকৰিবি দেই যিটো কৈছো সেইটো কৰিবি কি হ'ল আজি কোনোদিনে দেখোন আমাক এনেকৈ নকয় আজি কিয় পানী এনেকৈ ক'লে সি কিজানি বেলেগৰ লগত কাজিয়া কৰি আহিছে কিজানি সেইকাৰণে এনেকুৱা হৈছে মাজনী আহাচোন এইফালে মাজনী মাজনী এইফালে আহাচোন কি কোৱা এই দোকানৰ পৰা দুটামান কণী লৈ আহ তৰকাৰী বনাব কি কোৱা আমাৰ দাদা এগাৰ লগত কাজিয়া চাজিয়া কৰিছে নেকি নাইতো কৰা কিয় মানে দাদাই দেখো আজি যোৱাৰ পৰা দেখো খঙত আছে আকৌ ৰুমতো সোমাব দিয়া নাই কিবা হৈছে তাৰ হয় নেকি ৰ'ব বাৰু মই তাক সুধি কল কৰি কিনে তাৰপিছত মই তোমাক কম দিয়া তেতিয়াহ'লে আপুনি সুধিব দাদা হ'ব মই সুধি কিনে তোমাক কম দিয়া মই যাওঁ দিয়া ৰক্তিম ক'ত আছ তই আমি ফুৰিব যাওঁ মোৰ মন নাই মই নাযাওঁ কিয় হৈছে কি তোৰ তই আজি ৩-৪ দিন হ'ল ইয়ালৈ অহা নাই আমাৰ লগো হোৱা নাই তোক দেখাও নাই নাই মোৰ একো হোৱা নাই আৰু মোৰ বেছিকৈ কথা পাতি থাকিব মোৰ মন নাই তই বেয়া নালাগিবি ফোনটো কাটি দিলে enemy mama গেম বন্ধ করছো কথা এটা আছে কচি কচি তো শুনছো বাৰু গেম খেলা বন্ধ করছো বাৰু আকা ভাল ইম্পর্টেন্ট কথা এটা আছে এই এগোটা বা কোন কি বন্ধ করছো বন্ধ কর রুটিন যে একেদিন আমার লোক হোৱা নাই কথাটো মন করছ না মন করছো কিয় বা আহা নাই মানে কি বা হৈছে তাৰ সেদিন তাৰ সিস্টাৰ লগ পাইছিলো কি ক'লে আৰু তাই সি ক'লে সি বোলে এইকেইদিন ঘৰত মন চনো মাৰি আছে তাৰপিছত ঘৰৰ মানুহৰ লগত এনেকৈ মাতা বোলাও কৰা নাই ভালকৈ তাৰ ৰুমত বোলে কাকো সোমাবও দিয়া নাই কিবা হৈছে তাৰ নাই তেতিয়াহ'লে এডিটটো বেছি হ'ব পাৰে যি হ'লেও সি আমাৰ লগ সৰুৰ পৰা লগ আমি একেলগে সি এইকেইদিন ধৰ আমাৰ লগো হোৱা নাই এটা কাম কৰোঁ নেকি মানে গোটেইকেইটা যাই কিনে সিহঁতৰ ঘৰৰ পৰা আহোঁ এবাৰ কিবা হৈছে তাৰ আমি নাহিলে সিহঁতক বিচাৰি যায় নেকি এইসব বাদ দি তাৰ নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে আমি তাৰ ঘৰৰ পৰা আহোঁ ব'ল মইতো সেইটোৱে কৈ আছোঁ তাৰ ঘৰৰ পৰা এবাৰ খবৰ লৈ অহাটো আমাৰ কথা আছোঁ হেল্ল' হেল্ল' হয় আপুনি ৰক্তিম হয়নে অঁ হয় কওকচোন হয় আপোনাৰ ৰিপৰ্টটো পজিটিভ আহিছে আপুনি ঘৰৰ পৰা নোলাব আৰু আপোনাৰ পৰিয়ালটোৰ লগতো আপুনি সংস্পৰ্শত নাথাকিব আমি গৈয়ে আছোঁ আপোনাৰ তাত
এতিয়া আমাক বাচাবৰ কাৰণে সি নিজে ইমান ভুগি আছিল সিহঁতে আকৌ তাৰ টকাৰ লেভেল বুলি আমিও নাজানো নহয় তাৰ এনেকুৱা হ'ব বুলি। কোনে জানে আৰু তাৰ এতিয়া বেমাৰ হৈছে সি যে দেখছা নাই ধৰ সি নিজা ক'বৰ পৰা আহি কিনে আমাৰ ফোন চোন হ'লে চুইচ অফ কৰে আমি যে তাত লগাব যাওঁ বা কিবা কৰোঁ সি এতিয়া জানামতে এতিয়া ঘৰত মাককো সোমাব দিয়া নাই ঘৰত সি তাৰমানে কি আৰু বেমাৰটো আৰু বিয়পাব নিদিলে আৰু নিদিলে আৰু বহুত ভাল পাওঁ বহুত ভাল কাম চেলুট কৰিছে। জনাম ভাই মই তাক চেলুট জনাম চেলুট ভাই